নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু সুখত আছে। এয়া ৰাতিপুৱা ওলাই আহিলোঁ, কাম এটা আছিলে। পিছে ৰাতিপুৱা হৈ থকা নাছিলে, 10টামান বাজিছিল চাগে। তাৰপিছতে লগৰ এজনীয়ে ফোন কৰিলে ডিব্ৰুগড়ৰ পৰা আহি আছোঁ বুলি। টিলিঙামন্দিলৈ লগ ধৰিলে তাই। এয়া আহি টিলিঙামন্দি পালোহি। ঠিক আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। এয়া চাকি গছি জ্বলাই মেলি ৰছীডাল বান্ধি লৈছোঁ। আৰু আজি পিছে মোৰ মন্দিৰ অহা কথা নাছিল। লগৰজনী আহিম বুলি ক'লে, তাই বিয়া হৈ প্ৰথম টিলিঙামন্দি আহিম বুলি মোক লগ ধৰিলে আৰু ময়ো আহিলোঁ। আৰু ইয়াত আহি চাকি গছি জ্বলাই খুব ভাল লাগিলে। আৰু মন্দিৰত চাকি গছি জ্বলোৱাৰ পিছত মনটো কিবা মুকলি মুকলি লাগে। চাবচোন, আপোনালোকে মন কৰিবচোন। আপোনালোকৰ হয় নাই নাজানো, কিন্তু মোৰ হয়। চাকি গছি জ্বলোৱাৰ পিছত খুব ভাল লাগিলে। আৰু আজি টিলিঙামন্দি আহিও খুব ভাল লাগিল। আৰু লগৰজনীকো বহুত দিনৰ মূৰত লগ পাইছোঁ, সেইটোতো ফূৰ্তি আছেই। এয়া মন্দিৰৰ পৰা আহি পালোহি। পাই ভাত পানী খাই মেলি এতিয়া আজৰি হৈছোঁ। আৰু মোৰ দুটামান কাম আছে, কৰি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গ'লে আহিলোঁ। এয়া ইভিনিং টাইমত অলপ ওলাই আহিলোঁ। আৰু ইভিনিং টাইমত ওলাই আহি কেতিয়াবা খুব ভাল লাগে। আপোনালোকে চাবচোন, এয়া ওলাই আহিলোঁ আমাৰ ঘৰৰ পোৱালিটোৰ লগত। আৰু বহুত উৎপাত কৰিলে। আপোনালোকে ভিডিঅ'টো চাই যাওকচোন, কিমান উৎপাত কৰিলে আপোনালোকে গম পাব। এয়া দেখিছেনে কেনেকৈ চাওকচোন গেটখন পাৰ কৰিছে। চাই যাওক তেনেহ'লে আপোনালোকে ভিডিঅ'টো। আৰু এয়া দেখিছেনে খুব ফূৰ্তি পাইছে আৰু উৎপাতটো ক'বই নালাগে। এয়া দেখিছেনে সেই পানীখিনি দেখিছে যে তালৈ লোৱা মাৰিছে। আৰু মই আনিলোঁ দাঙি মেলি, আকৌ কান্দিছে, কান্দি মেলি আকৌ লোৱা মাৰি। আপোনালোকে চাওকচোন, এয়া চাওক, আহিবই বিচৰা নাই। সেই আকৌ লোৱা মাৰিছে কান্দি মেলি। সেই পানী মানে খুব ভাল পায় পানী। বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহিমিয়া মনতে। এয়া দেখিছেনে পোৱালীয়ে গাড়ী চলাব লাগে আৰু কেনেদৰে হাতখন আঁতৰাই দিছে, মানে সিয়ে চলাব আৰু গাড়ীখন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খোজে খোজে থাকিব মন উশাহ নামিছে, বুকু কঁপিছে তোমাকে দেখি। দুটি নয়নৰ কি যে